ফাইনালি আহি পালোঁ নাক্কাটি পাহাৰ সেইখন হয় একচুৱেলি আজি অলপমান ঠাণ্ডাৰ কাৰণে দেখা নাযায় আৰু আপোনালোকক মই মেইন মানে যিখন নাক্কাটিৰ পুৰা ফেমাছৰ কাৰণে সেইখন আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম আৰু বন্ধুসকল আমি এনেকৈ বলকচোন গৈ 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 এতিয়ালৈকে পোৱা নাই যেনিবা অ' মা আৰু বন্ধুসকল আমি উঠি আছো আৰু মোৰ পিছপিনে আছে সঞ্জিত কেনেকুৱা লাগিছে হাই বহুত বঢ়িয়া ভাল বহুত কষ্ট হৈ আছে কিমান টাইম লাগিব আৰু লাগিব আধা ঘণ্টামান আৰু আধা ঘণ্টামান আমাক নাজানো কিমান এনেকৈ খোজকাঢ়ি যাব লাগিব ওপৰলৈ ক'ৰ পৰা বাইদেউ আপোনালোকে বন্ধুসকল আমি এতিয়া খাম পানী ক'ৰ পৰা আহিছে পানী নাখালে আমাৰ আৰু মানে জীৱন নাবাচে আৰু হেক এতিয়া আমি পানী খাওঁ অলপমান আপোনালোকে ৱেইট কৰক বন্ধুসকল আমি এতিয়া গম পালোঁ ওপৰত বোলে এটা ধাপা আছে আৰু বলক আপোনালোকক ধাপাটো দেখুৱাবলৈ চেষ্টা কৰক আমি আহি পালোঁ অলৰেডি আহি পোৱা নাই আৰু অলপ আছে কাৰণ বন্ধুসকল মই যেতিয়া কৈছিলোঁ যে এখন ধাপা আছে সেইখনে হ'ল ধাপা আৰু আপোনালোকে ইয়াত যদি ৰাতি থাকিব বিচাৰে তেনেহ'লে ৰাতিও থাকিব পাৰে ৰাতি থকাৰ ব্যৱস্থা আছে ইয়াতে গোটেইখিনি দাদাহঁতে কৰি দিয়ে আৰু মই যাম সেই বাইদেৱে কিবা বনাই আছে অ' বাইদেউ কি বনাই আছে কিহৰ হয় আৰু চাওক সেই ব্ৰইলাৰী মাংস আৰু এইটো খিচাৰি হয় আৰু বহুত সুন্দৰ এখন ঠাই হয় দাদাহঁতে আপোনালোকে ইয়াতে থাকে নেকি ৰাতি মাজে মাজে থকা হয় অঁ ইয়াতে মাজে মাজে দাদাহঁতে থাকে আৰু বন্ধুসকল আপোনালোকক এটা কথা ক'লোঁ যে আপোনালোকে যদি ইয়াত থাকিব মন কৰে তেনেহ'লে সেই দাদাহঁতৰ লগত যোগাযোগ কৰি ল'ব সিহঁতে গোটেইখিনি ব্যৱস্থা কৰি দিব আপোনালোকক আৰু বন্ধুসকল আমি ফাইনেলি আহি পালোঁ আৰু অলপ আছে সেই যে চাওক ওপৰত আৰু আমি ফাইনেলি নাক্কাটি পাহাৰত আহি পাইছোঁ আৰু চব সেইখনে হৈছে নাক্কাটি তো বন্ধুসকল আপোনালোকক আজি নাক্কাটি হিলছ দেখালোঁ নাক্কাটি পাহাৰ দেখালোঁ তো আজিৰ ভিডিঅ'তে এইখিনিয়ে আজিলৈ ইয়াতে এৰিছোঁ বাই